বন্ধুসকল বলকচোন আজি এক নতুন অভিজ্ঞতা লওঁ শিৱসাগৰ তলাতল ঘৰৰ ওচৰতে যে এনে এক চমৎকাৰ যাদুঘৰ আছে আমি গমেই পোৱা নাছিলোঁ বলক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ নমস্কাৰ বন্ধুসকল আপোনালোকে শিৱসাগৰলৈ কেতিয়াবা ৰংঘৰ কাৰেংঘৰ বা তলাতল ঘৰ ইত্যাদি যদি চাবলৈ আহে তেতিয়া আপোনালোকে পাহৰি নাযাব উত্তৰণ যাদুঘৰ চাব গতিকে উত্তৰণ যাদুঘৰ এপাক চাই যাব আপোনালোকক আজি উত্তৰণ যাদুঘৰৰ ভিতৰৰ চোৱালৈ লৈ যাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব স্ক্ৰিপ্ট নকৰিব বলকচোন আমি এতিয়া উত্তৰণ যাদুঘৰৰ ভিতৰলৈ সোমাই যাওঁ বিকাশ বৰা মিউজিয়ামটো আচলতে 2003 চনৰ 12 বছৰত প্ৰথম কাম ষ্টাৰ্ট কৰা হৈছে আৰু 2008ত আমি ৰাইজৰ কাৰণে মুকলি কৰিলোঁ এতিয়া বিভিন্ন বস্তু আছে বা আমাৰ ৰজাৰ দিয়া বস্তু বা আদি কৰি আমাৰ অসমীয়া যিখিনি বস্তু এখন প্ৰচলন আছিলে এইবিলাক হেৰাই গ'ল বা ব্ৰিটিছৰ দিনৰ কিছুমান বস্তু আছে সেই বস্তুবিলাক সংৰক্ষণ পূৰ্ণ পৰ্যায়ত এতিয়া হোৱাই নাই যাদুঘৰ মানে ওপৰত বনাই আছোঁ আমি আৰু সেইকেইটা বস্তু অলৰেডি আমাৰ কালেকশ্যন হৈ গ'ল আপোনাৰ এইটো কোনডোখৰ ঠাইত আছে এইটো আমাৰ জয়াগড় কাৰেং বৰদোৱা নতুন প্ৰজন্মৰ কাৰণে বেছি প্ৰয়োজনীয় কাৰণ তেওঁলোকে বস্তুবিলাকৰ নাম কিছুমান শুনিছে কিছুমান নামো শুনা নাই আৰু বস্তুবিলাক দেখাই নাই আৰু তেওঁলোকে গম পাব যে সময়ত কি পৰ্যায়ত আছিলে বস্তুবিলাক কি পৰ্যায় বা কিটো পৰ্যায় পাইছেহি তেওঁলোকে সেইখিনি গম পাব বস্তুখিনি কেনেকৈ পৰিৱৰ্তন হৈ আহিছে বস্তুবিলাক কালেকশ্যনততো বহুত সময় লাগিছে আমাৰ প্ৰায় 30 বছৰমান লাগিছে কালেকশ্যনত 30 বছৰমান লাগিছে গতিকে ধন্যবাদ থাকিল ধন্যবাদ উত্তৰণ যাদুঘৰ হ'ল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সুপৰিকল্পিতভাৱে গঢ় লোৱা এক অনন্য সংগ্ৰহালয় য'ত আপোনালোকে দেখিবলৈ পাব বহুতো পৌৰাণিক সমল ভাস্কৰ্যকলা ৰজাদিনীয়া আৰু ব্ৰিটিছৰ দিনৰ কিছুমান সম্পদ এই যাদুঘৰৰ স্বত্বাধিকাৰ হ'ল শ্ৰদ্ধাৰ ভাস্কৰ্য শিল্পৰ শ্ৰীযুত দুৰ্লভ বৰা এই মিউজিয়ামটোৰ বিশেষত্ব হ'ল ইয়াৰ প্ৰত্যেকটো সম্পদ বা সমলৰ নামাকৰণ কৰি ৰখা হৈছে যাৰ বাবে আপোনাৰ মোৰ বস্তুবোৰ চিনি পোৱাত অসুবিধা নহয় গতিকে আমি বস্তুবোৰ এফালৰ পৰা সুন্দৰভাৱে চাই যাওঁ বস্তুবিলাকৰ নাম আপোনালোকে দেখিছে নহয় মই জুম কৰি ভিডিঅ'বিলাক কৰিছোঁ গতিকে আপোনালোকে চাই যাওক মিউজিয়ামটোত একেজাতীয় সম্পদবিলাক খণ্ড খণ্ডকৈ ৰখা আছে এই খণ্ডটোত মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাক আছে পুৰণি দিনৰ লোক সংস্কৃতিৰ বাদ্যযন্ত্ৰ কিছুমানে দেখিবলৈ পোৱা গৈছে ইয়াৰে কিছুমান বাদ্যযন্ত্ৰ আমি দেখিবলৈ পোৱা নাই এইখন বলিদা এই ভাগ কি চিনি পাইছেনে এই ভাগ হ'ল লক্ষী ফেঁচা মুঠতে ঢেৰ বস্তু আছে কৈ শেষ কৰিব নোৱাৰি অবিশ্বাস্য সত্য কেৰকেটুৱাই খোৱা নাৰিকল এইটো বাঁহফুল কেতিয়াবা দেখিছে চাই লওক এবাৰ আপুনি মাছ ধৰা সঁজুলি কিমান দেখিছে চাই লওক আজি কিমান আছে মাছ ধৰা সঁজুলি আজি প্ৰথমবাৰৰ বাবে দেখিছোঁ এয়া আকৌ খেতি কৰা সঁজুলি দেই চাই লওক আমাৰ নতুন প্ৰজন্মৰ কাৰণে এইবোৰ নিশ্চয় এক কৌতূহল নহয়নে বাৰু মাছ ধৰা সঁজুলি খেতি কৰা সঁজুলি ইয়াত থকা প্ৰত্যেকটো সঁজুলিয়েই বা সমলেই হওক চব তেওঁলোকৰ কাৰণে এক জ্ঞানৰ উদ্বেগ আগতে সোণৰ গহনা এই বেটাৰীত ৰাখিছে ইয়াৰ তলতে কিছুমান শিল সংগ্ৰহ কৰি ৰাখিছে বটলত ভৰাই ওচৰতে বৰ প্ৰকাণ্ড শিল এটা আছে চাই লওক সেইটো মিউজিয়ামটো সামগ্ৰিক পৰিৱেশটো এবাৰ চাই লওকচোন এইটো হ'ল গ্ৰাউণ্ড ফ্ল'ৰত কিমান বস্তু আছে চাওক এতিয়া যাওঁ বলক ওপৰলৈ কি দেখিছে বাৰু আপুনি ইয়াৰ লেম্প নহয়নে বাৰু আগতে ব্যৱহাৰ কৰা কিমান প্ৰকাৰৰ লেম্প যে আছিলে হয় নাই চাকি লেম্প মাটি চাকি এই বটলবিলাকত থকা পানীবিলাক হ'ল ৰজা দিনত খন্দা 350টা পুখুৰীৰ পানী সংগ্ৰহ কৰি ৰখা হৈছে ইয়াৰ বৰ্তমান সময়ত নচলা পইচা দেই চিয়াঁহী আমি ব্যৱহাৰ কৰিছিলোঁ এয়া হ'ল আমাৰ কাৰণে এক স্মৃতিৰ মন্থন ৰেকৰ্ড প্লেয়াৰ আগতে ইয়াতে গান শুনা হৈছিলে ইয়াতে বিভিন্ন প্ৰকাৰৰ সাপ সংগ্ৰহ কৰি ফৰ্মেলডিহাইডত এনেকৈ প্ৰিজাৰ্ভেটিভ কৰি ৰখা হৈছে কেইবা প্ৰকাৰৰ সাপ ইয়াত আমি দেখিছোঁ ওচৰতে থকা এই জঁটৰটো আমাৰ দেহাই কিনো বুলি সোধোঁতে মাকে দুপাকমান চলাই দেখুৱালে তাই যে কিমান সুধিছে এইটো কি সেইটো কি তাইক বুজাই আমাৰ বহুত টাইম লাগিছে তাইতো সুধিবই যিহেতু আমাৰ ঘৰবোৰত এইবোৰ দেখা নাই তাইৰ বাবে এয়া প্ৰথম অভিজ্ঞতা তাইৰ বাবেই বুলি নহয় আমাৰ কাৰণে যে কিমান নতুন অভিজ্ঞতা হৈছে আমি নেদেখা বস্তু বহুতেই দেখিছোঁ সেই বটলকেইটাত যে দেখিছে সেয়া ধান বিভিন্ন প্ৰকাৰৰ ধান সংগ্ৰহ কৰি আহিছে এই শংখবোৰ দেখিছেনে কিমান প্ৰকাৰৰ যে আছে বিভিন্ন প্ৰকাৰৰ মাটি ইয়াত বটলত ভৰাই সংগ্ৰহ কৰি ৰাখিছে প্ৰায় 16 প্ৰকাৰৰ মানৰ মাটি ইয়াত আছে এই মাটিসমূহৰ পাৰ্থক্যসমূহ ইয়াত স্পষ্টকৈ দেখা গৈছে জেৰেঙাৰ মাটি চৰাইদেউ পৰ্বতৰ মাটি চৰাইদেউ মৈদামৰ মাটি ৰাখিছে এয়া চাওকচোন কিছুমান ভাস্কৰ্যকলা ইয়াত সুন্দৰভাৱে উপস্থাপন কৰা হৈছে
গতিকে এই ভাস্কৰ্য কলাসমূহে নিজৰ সক্ৰিয় কিছুমান নিদৰ্শন দাঙি ধৰে। ইয়াতে সেই ভাস্কৰ্য কলাবিলাকৰ কিছুমান লক্ষ্য, কোনটো ভাস্কৰ্য কলাই কি প্ৰতীকী উপস্থাপন কৰিছে তাত লিখি ৰখা হৈছে। এই ভিডিঅ'টোত থকা সকলোখিনি বস্তু বা সমল সম্পদ আমি দেখুওৱা নাই, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হ'লে আপোনালোকে আমনি পাব বুলি আমি খুব সংক্ষিপ্তভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।